নমস্কাৰ দেই সকলোকে। বহুত দিন হ'ল একো ইউটিউবত একো আপলোড দিয়া নাই। আজি তাকে ভাবিলোঁ বোলো অকণমান ফুৰি আহোঁ নতুন বছৰ বুলি, এই কাকচাঙৰ পৰা আহোঁ বুলি ভাবিলোঁ। তাকে মানে কি হৈ আছে এতিয়া পোহৰ শেষ আৰু জাৰৰ ঠেহ বুলি এটা কথা আছে। ঠাণ্ডা কিন্তু বহুত বেছি, অলপ সোনকালে যাব লাগিব কাৰণ আমাৰ ইয়াৰ পৰা অলপ দূৰো হয়। গাঁও চকৰ পৰাই আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ব আৰু বাকী চাওঁচোন বাৰু কি হয় আগলৈকে, আপোনালোকক কম লগানকৈ দেখাম। এয়া আমি কাকচাং গৈ আছোঁ, গাঁও পাম আৰু গাঁৱতে গাড়ীটো দিব লাগিব, তাত আহি আছে কুঁৱলী ফালি ফালি আহিছোঁ। সময় বহুত হৈ গ'ল, আমি চব আহি পায়ে গ'লোহি। এইফালে ঘূৰি দিয়া। A few moments later. আহি আছো, বহুত মানুহ মানে উপায় নাই আৰু কি ক'ব। আমাৰ গাড়ীখন পাৰ্কিং কৰাৰ পৰা আমি 4 কিলোমিটাৰমান খোজকাঢ়ি আহিছোঁ এতিয়ালৈকে, গতিকে আৰু অলপ যাব লগা আছে। এইখিনি গৈ আছোঁ, গৈ পেলাই আপোনালোকক ভালদৰে আমাৰ জলপ্ৰপাত দেখাই আছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো আগলৈ। আচলতে এতিয়া পিকনিকৰ ছিজন চলি আছে, তাতে আকৌ 2023 বৰ্ষৰ এইটো দ্বিতীয়টো দেওবাৰ, বহুত বেছি মানুহ আমি দেখিবলৈ পাইছোঁ ইয়াতে। আৰু যদি বেলেগ ছিজনত অহা হয় আৰু ভালদৰে এই আমাৰ মনোমোহা পৰিৱেশ উপভোগ কৰিব পাৰিম। এইখন দেওনা অতিক্ৰম কৰিলে আমি জলপ্ৰপাত পাম। ফাইনেলি গাইজ, বহুত দূৰ অতিক্ৰম কৰাৰ পাছত আমি এইয়া পাই গৈছোহি আৰু ৱাটাৰফলটো অকণমান আছে। বহুত ভিৰ খালি এনেকৈ দিলেহে বেছি ভালকৈ গম পাম। বেছি ধুনীয়া। বাই বাই কাকচাং ৱাটাৰফল। আমি এতিয়া এই পাহাৰৰ মাজত আৰু নিজৰা আৰু লগতে জলপ্ৰপাত, আমাৰ নতুন বছৰ এইখিনি আমেজ ল'বলৈকে আহে। এনেকৈ বহুত ভিৰৰ মাজত আমি আহি ইমানখিনি জেগা পালোহি। তথাপিও ইমানখিনি জেগা পালোঁ, এতিয়া বহুত সময় হ'ল, এতিয়া খানা হৈ আছে, এতিয়ালৈকে শেষ হোৱা নাই। তো ইয়াতে চাগে শেষ কৰিম। আৰু নগাঁৱৰ পৰা আহিছোঁ যিহেতু ইয়ালৈ মিনিমাম 125 কিলোমিটাৰমান হৈ যাব। তো যাওঁতেতো আৰু আপোনালোকক দেখাব নোৱাৰিম, ইয়াতে আজি ব্লগটো শেষ কৰিলোঁ। ধন্যবাদ। I'ma go get it, they waiting for blessings. I've been taking L's and I losses, they lessons. To get the money, I got an obsession. If trap is a sport, then it'll be my profession. Tell you the truth.